আজি 5 জুন আপোনালোকৰ মনত আছেনে আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় এই বছৰৰ মূল বিষয়টো হৈছে পৰিস্থিতি তন্ত্ৰ পুনৰ প্ৰতিষ্ঠা এইবাৰৰ আয়োজক দেশ পাকিস্তান আজি মই কি কৰিম মামাৰ ল'ৰা ধনঞ্জয়কে মাতি আনিলো কিবা এটা কৰিব লাগিব এয়া মামাহঁতৰ ঘৰ ঐ ধন কৃতিকা ভণ্টি ওলাই আহিছে দেখোন বৰা আমাৰ ঘৰলৈ আমি দুটা কিবা এটা কৰি লওঁ ঐ ধন আজি আমি দুটা গছ পুলি ৰুব লাগিব আজি বিশ্ব পৰিৱেশ দিৱস দাদা পৰিৱেশৰ ওপৰত কিবা মেছেজ দিব নেকি বৰ্তমান সময়ত দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উন্নতিৰ ফলত পৰিৱেশৰ ওপৰত মানুহৰ আক্ৰমণ নিৰ্দয়ীভাৱে চলিছে বুলি ক'ব পাৰি ফলত পৰিৱেশ তথা আমাৰ পৃথিৱীৰ অৱক্ষয় আৰম্ভ হৈছে আজি আমি যি বায়ু উশাহত লওঁ যি পানী খাওঁ সেয়া সম্পূৰ্ণৰূপে নিৰাপদ নহয় সেয়ে পৃথিৱীৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশতন্ত্ৰ যাতে সুস্থিৰ হৈ থাকে তাৰ প্ৰতি জনসাধাৰণক সজাগ আৰু সচেতন কৰোৱাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে ঠিকেই দাদা আমি যে গছবোৰ ৰুইছোঁ অকল ৰুলেই নহ'ব ইয়াক অন্ততঃ 2 মিটাৰ ওখ নোহোৱা পৰ্যন্ত আমি প্ৰতিপাল কৰিব লাগিব তেতিয়াহে আমাৰ উদ্দেশ্য সাৰ্থক হ'ব গাইজ আপোনালোকে জানেনে হয় গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰিম সেয়ে আহক আমি সকলোৱে গছ ৰুওঁ আৰু প্ৰাণীকুলৰ জীৱন বচাওঁ গাইজ আজিৰ ভিডিঅ' ইমানতে সামৰিব বিচাৰিছোঁ বাই বাই